কবিতাৰ শিৰোনাম বাস্তৱ। নদীৰ ঘাটৰ মই নাৱৰীয়া, অপেক্ষাত বহি আছোঁ বান্ধি থোৱা নাওখনত বহি তীৰ্থযাত্ৰীজন আহি পোৱালৈ। তেওঁক পাৰ কৰি দিব লাগিব। উভতিব সুদূৰৰ তীৰ্থ কৰি মই বাট চাই থাকিবই লাগিব। তেওঁ অনা পুণ্যৰ টোপোলাটো মই সযতনে নাৱত তুলিম। বহু তীৰ্থৰ পুণ্য বোলে আমালৈ থুপুৰিয়াই আনিছে। সাজ লগাৰ পৰত মই বন্ধুক ক'লোঁ, তুমি মোক এৰি থৈ নাযাবা। টোপোলাটো সযত্নে আদৰিব লাগিব আৰু তীৰ্থযাত্ৰীজনক আদৰিবলৈ এধাৰি পুষ্পমালা পিন্ধাই দিবলৈ তুমিও ৰৈ থাকিব লাগিব। ৰাতি দুপৰত দেখোঁ বন্ধু গভীৰ নিদ্ৰাত, মই কিন্তু নাৱৰ টিঙত ভেজা দি অহা বাটলৈ একেথৰে চাই আছোঁ। তীৰ্থযাত্ৰীজন আহিবই। দোকমোকালিৰ প্ৰহৰত এজাক শীতল বতাহে নাওখন জোকাৰি পেলালে। বন্ধুক ঘাটত এৰি থৈ ঘৰমুৱা হ'লোঁ। হালোৱা গৰু দুটাক লৈ মই হাললৈ যাবই লাগিব, নহ'লে তীৰ্থযাত্ৰীজন ভিক্ষাৰী হ'ব।